Hello everyone, welcome to Healthy Living, Healthy Cooking. বোকাখাট কোনো পৰ্যটনস্থলী নহয়, কিন্তু সকলো বাটৰুৱাই ইয়াত এখন্তেক ৰয় আৰু ইয়াৰ কাৰণ হৈছে বোকাখাটৰ পেৰা আৰু গৰম গৰম আলু চব্জি, পুৰি আৰু এবিধ বিশেষ জলকীয়া চাটনি। আজিৰ ভিডিঅ'টোত মই এইকেইবিধ ৰেচিপিকে লৈ আহিছোঁ। গৰম গৰম আলু, পুৰি আৰু জলকীয়া চাটনি কেনেধৰণে আপোনালোকে ঘৰতে উপভোগ কৰিব পাৰিব বোকাখাট নোযোৱাকৈ। তেতিয়াহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিকেইটা বনাবলৈ তেনেই সহজ হয় আৰু এবাৰ যদি আপুনি ভালকৈ ভিডিঅ'টো শেষলৈকে চাই ধুনীয়াকৈ শিকি লয় তেতিয়াহ'লে আপুনি ঘৰতে ইয়াক উপভোগ কৰিব পাৰিব। আৰু এতিয়া আমি প্ৰথমতে বনাম জলকীয়া চাটনিটো। তাৰ কাৰণে মই লৈছোঁ 2 চামুচ সৰিয়হ আৰু তাতে মই সমান পৰিমাণৰ ভিনেগাৰ মিক্স কৰি দিছোঁ। আৰু ইয়াক এতিয়া মই 3 ঘণ্টামানৰ কাৰণে থৈ দিম যাতে সৰিয়হখিনি ভাল ধৰণে ভিনেগাৰৰ সৈতে কোমল হৈ যায়। এয়া দেখিছে 2-3 ঘণ্টাৰ পিছত এনেকৈ সৰিয়হখিনি একেবাৰে কোমল হৈ গ'ল। আৰু এতিয়া আমি এটা খুন্দনা লৈ লৈছোঁ আৰু খুন্দনাটোত প্ৰথমতে এই সৰিয়হ আৰু ভিনেগাৰৰ মিক্সাৰখিনি এনেধৰণে দি ল'ম। এনেধৰণে বনালে আপোনাৰ সৰিয়হৰ চাটনিটো আপুনি প্ৰায় এমাহমান খাব পাৰিব। এতিয়া ইয়াতে মই দি দিছোঁ কেইটামান কুটি লোৱা জলকীয়া। বৰ সৰুকৈ কুটিবলৈ দৰকাৰ নাই আৰু জলকীয়াকেইটা পাৰিলে আপুনি ধুই পেলাই ভালকৈ মচি ল'ব। আজি মই তেনেকৈ কৰা নাই কাৰণ মই কাইলৈ খাবৰ কাৰণে বনাইছোঁ। আৰু অলপমান মই দি দিছোঁ নিমখ। আৰু এই জলকীয়া চাটনিটো আপুনি পাৰিলে আগদিনা বনাই থ'লেহে বেছি আপুনি টেষ্ট পাব কাৰণ ইয়াত ভিনেগাৰৰ গোন্ধ এটা আহিব পাৰে নহ'লে। আৰু এতিয়া মই এনেধৰণে গোটেই বস্তুখিনি একেলগে এডাল খুন্দনা মাৰিৰ সৈতে এনেধৰণে খুন্দি পেলাম আৰু পাৰিলে যিমান পাৰোঁ ইয়াক গুড়ি কৰিবৰ চেষ্টা কৰিম। আৰু এয়া দেখিছে আমাৰ জলকীয়া আৰু সৰিয়হৰ মিক্সাৰখিনি প্ৰায় খুন্দা হৈ গৈছে। ইয়াতকৈ পাৰিলে আপুনি আৰু মিহি কৰিব পাৰে, কিন্তু এনেকৈ অকণমান জলকীয়াখিনি টুকুৰা টুকুৰ হৈ থাকিলে খাই ভাল লাগে কাৰণে মই আৰু বেছি গুড়ি নকৰোঁ। আৰু যিহেতু মই এইখিনি আগদিনা বনাইছিলোঁ তেতিয়াহ'লে এইখিনি খাবলৈ আৰুৱে বেছি ভাল হয়। আৰু ইয়াক মই এতিয়া এটা বটলত ভৰাই ইয়াত অকণমান কেঁচা মিঠাতেল দি দিম। আৰু আপুনি যদি এইটো বেছি দিনৰ কাৰণে ৰাখিব বিচাৰে তেতিয়াহ'লে ইয়াক মাজে মাজে অকণমান ৰ'দত দি দিব বটলটো। মই পিছে বেছিকৈ বনোৱা নাই, এইখিনি আগতে মই বনাই থোৱা আছে কাৰণে অলপমান আপোনালোকক বনাই দেখাইছোঁ। এতিয়া ইয়াক অকণমান তেল বুৰ যোৱাকৈ জলকীয়াখিনি অকণমান মিঠাতেল দি পেলাই থৈ দিছোঁ। এতিয়া আমি 3টা আলু বইল কৰি ল'ম কুকাৰতে। আলুখিনি টুকুৰা টুকুৰকৈ কাটি তাতে নিমখ দি দিছোঁ আৰু অলপমান পানী দিছোঁ আলুখিনি বুৰ যোৱা। আৰু এতিয়া আমি 2টা হুইচেল অহালৈকে কুকাৰটো আলুখিনি বইল কৰিম। আৰু কুকাৰটো ঠাণ্ডা হোৱালৈকে মই পুৰিৰ কাৰণে আটাখিনি মাখি লওঁ। পুৰিটো আজি মই অকণমান বেলেগ ধৰণে বনাম, মানে অলপ হেল্ডিকৈ বনাম। তাৰ কাৰণে মই 2 কাপ আটা লৈছোঁ আৰু আটাখিনিতে মই অলপমান কচুৰি মেথি দি দিম। কচুৰি মেথি দিলে মানে ইয়াৰ গোন্ধটোতো ভাল ওলায়, লগতে এইখিনি খাবলৈও খুব ভাল হয়। আৰু লগতে মই দি দিছোঁ ইয়াতে 1 চামুচমান আজৱাইন। আজৱাইনটো খুব হেল্ডি হয়, আমাৰ পেটৰ কাৰণে খুব ভাল হয়। আৰু লগতে মই ইয়াত 2 চামুচ ৰিফাইন অইল আৰু অকণমান নিমখ দি দিছোঁ। আৰু এতিয়া গোটেই বস্তুখিনি মই ভালকৈ মাখি ল'ম। ৰিফাইন তেলৰ ঠাইত আপুনি ঘিউ ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঠাণ্ডাৰ দিনত পৰাপক্ষত ৰিফাইন তেলেই ব্যৱহাৰ কৰিব। আৰু এনেধৰণে ৰিফাইন তেল অকণমান সৰহকৈ দিলে পুৰিখিনি ধুনীয়াকৈ বাহিৰৰ পৰা ক্ৰিস্পি হয় আৰু ভিতৰৰ পৰা খুব ধুনীয়া ছফ্ট হৈ থাকে। আৰু এতিয়া মই ইয়াত অকণকৈ কুহুমীয়া পানী মিক্স কৰি পেলাই আটাখিনি ভালকৈ মাখি ল'ম। বেছিকৈ পানী মিক্স নকৰিব, অলপকৈ মাখি এটা ছফ্ট ডো বনাই ল'ম। আজৱাইন আৰু কচুৰি মেথি মিক্স কৰাৰ কাৰণটো হৈছে আজৱাইন পেটৰ কাৰণে খুব ভাল। বহুত মানুহৰ যে ভজা পুৰি খালে পেটটো গেছ কৰে বা বেলেগ ধৰণৰ ইনডাইজেশ্যন টাইপৰ প্ৰব্লেম হয়, এই আজৱাইনটো দি দিয়াৰ লগে লগে সেই প্ৰব্লেমটো নহয়। আৰু মেথিটো খুব ভাল বস্তু হয়, বিশেষকৈ আপুনি যদি ডায়েবেটিক পেচেণ্টৰ কাৰণে বনায় তেতিয়াহ'লে এনেধৰণে পুৰি আপুনি বনাব পাৰে, বা আপুনি ইচ্ছা কৰিলে নৰ্মেল পুৰি বনাব পাৰে। আমাৰ এতিয়া আটা মাখা হৈ গৈছে। মই অলপ সময়ৰ কাৰণে এইটো ঢাকি থৈ দিম, প্ৰায় আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে এইটো ঢাকি থৈ দিছোঁ। আৰু আমাৰ আলুখিনিও ৰেডি হৈ গৈছে, বইল হৈ গৈছে ভালকৈ। আৰু এতিয়া মই এটা বাতিত লৈ লৈছোঁ অলপমান পিচা আদা, 2টা কেঁচা জলকীয়া, আৰু দি দিছোঁ মই ইয়াতে প্ৰায় 2 চামুচৰ জোখৰ জিৰা গুড়ি আৰু অলপমান হালধি প্ৰায় 1 চামুচমান হ'ব। আৰু অলপমান পানী দি ইয়াক এটা ডাঠ পেষ্ট বনাই ল'ম। অকণমান পানী দিব, বেছিকৈ দিবলৈও দৰকাৰ নাই কাৰণ এই মছলাখিনি আমি তেলত দিম যাতে পুৰি নাযায়, তাৰ কাৰণে অকণমান পানী মই মিক্স কৰি লৈছোঁ। আৰু
এতিয়া মই এখন কেৰাহীত অলপমান তেল লৈছোঁ, প্ৰায় 3 চামুচমান তেল হ'ব, আৰু ইয়াতে দি দিছোঁ মিক্স কৰি লোৱা মছলা আৰু আদাখিনি। আৰু তেলখিনিত এনেধৰণে এতিয়া মই মছলাখিনি ভাজি থাকিম। এই আলু চব্জিটো আপুনি ইচ্ছা কৰিলে পূজা বা কোনো ধৰণৰ মাংগলিক অনুষ্ঠানতো বনাব পাৰে, কাৰণ ইয়াত মই পিঁয়াজ বা নহৰু ইউজ কৰা নাই। আপুনি ইচ্ছা কৰিলে পিঁয়াজ আৰু নহৰুও দিব পাৰে, বেয়া নালাগে অৱশ্যে খাবলৈ, কিন্তু মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। এতিয়া দেখিছে মছলাখিনিৰ পৰা তেল বিৰিঙিব আৰম্ভ কৰিছে, আৰু মানে আমাৰ মছলাখিনি আৰু আদাখিনি ভজা হৈ গৈছে। আৰু ইয়াতে মই এতিয়া দি দিম বইল কৰি থোৱা আলুখিনি। আলুত অলৰেডি মই নিমখ দি বইল কৰিছিলোঁ, যিহেতু সেইটো কাৰণে ইয়াত আকৌ পুনৰ মই নিমখৰ পৰিমাণটো চাইহে পিছত নিমখ দৰকাৰ হ'লে মিক্স কৰিম। আৰু এতিয়া মই আলুখিনি আৰু আলুৰ লগত যিখিনি পানী আছে গোটেইখিনি কেৰাহীখনতে দি দিলোঁ। আৰু এতিয়া মই এইখিনি এনেধৰণে উতল অহালৈকে এনেকৈ অলপ অলপকৈ ভাজি থাকিম। এতিয়া আলু চব্জিখিনি লাহে লাহে উতলি পেলাই ডাঠ হ'বলৈ আৰম্ভ কৰিছে, আৰু এনেধৰণে মই এতিয়া চিম কৰি পেলাই গেছটো অলপ সময় থৈ দিম। আৰু ইফালে আমাৰ আটাখিনিও একদম ধুনীয়াকৈ ছফ্ট হৈ গৈছে, আৰু ইয়াৰ পৰা মই কেইটামান পুৰি আগতে বেলি লওঁ, কাৰণ আমাৰ আলু ভাজিটো তেতিয়া গৰম হৈ থাকিব, আৰু পুৰিখিনিও আমি গৰম গৰমকৈ পৰিৱেশন কৰিব পাৰিম। আৰু এনেধৰণে সৰু চাইজৰ যিটো পুৰি চাইজ হয়, সিমানটো চাইজৰ আপুনি যেনেকুৱা ধৰণৰ ইচ্ছাৰ পচন্দ কৰে সেই হিচাপতে আপুনি এনেকৈ ধৰণে পুৰি কাৰণে বল বনাই লওক, চব আটাৰ লাডু বনাই লওক। এয়া মই গোটেইখিনি লাডু কৰি লৈছোঁ, আৰু এতিয়া মই আপোনাক এখন বেলি পেলাই দেখাই দিছোঁ। এনেধৰণে যিমান পাৰে সিমান গোলকৈ বনাবলৈ চেষ্টা কৰিব। ৰুটিখন বৰ বেছি পাতলো নকৰিব আৰু খুব বেছি ডাঠো নকৰিব। যেতিয়া পুৰিখন বেলিব অলপমান বেছিকৈ যদি পাতলকৈ বেলে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ পুৰিখন ভালকৈ নুফুলিব। এয়া দেখিছে বেছি পাতলো হোৱা নাই, বেছি ডাঠো হোৱা নাই, এনেধৰণে ৰুটিখন বনাই ল'ব আপুনি। আৰু এনেকৈ মই এতিয়া গোটেইখিনি পুৰি ভালকৈ বেলি ল'ম, আৰু তাৰ পিছতহে মই পুৰিখিনি ভাজিবলৈ আৰম্ভ কৰিম, তেতিয়া মোৰ পৰিৱেশন কৰিবলৈ সহজ হ'ব। আৰু এতিয়া মই প্ৰায় ৰুটিখন বুৰ যোৱাকৈ তেল লৈছোঁ, ৰিফাইন তেল লৈছোঁ। আৰু এতিয়া মই এনেধৰণে ৰুটিখন দি পেলাই এনেধৰণে হেতাৰে অলপ অলপ হেঁচি দিম, আৰু হেঁচি হেঁচি এনেধৰণে পুৰিখন ভাজি ল'ম। দেখিছে কিমান ধুনীয়া এটা কালাৰ আহিছে। বেছিকৈ চব ফালৰ পৰা অৱশ্যে এইখন লুচি বেলুন ফুলা দি এনেও নুফুলে, কাৰণ ইয়াত আজৱাইন আছে কাৰণে মাজে মাজে অকণমান শ'ল হৈ গৈছে, সেইটো কাৰণে। কিন্তু যিমানখিনি ফুলিছে খুব ধুনীয়া মচমচীয়া হৈছে, যেনেকৈ বোকাখাতৰ পুৰিকেইখন হয়। পুৰিখন আপুনি বাৰু নৰ্মেলকৈও বনাব পাৰে, একো কথা নাই। এনেধৰণে মই আৰু এখন ভাজি আপোনাক দেখাই দিছোঁ। এয়া দেখিছে এইখনো খুব ধুনীয়াকৈ ফুলি গৈছে। এই ৰুটিখন এনেধৰণে বনালে কি হয়, বাহিৰটো খুব ধুনীয়াকৈ মুচমুচীয়া হৈ থাকে আৰু ভিতৰটো খুব কোমল হৈ থাকে। সেইকাৰণে এনেধৰণে ৰুটিখন আপোনালোকে বনাবৰ চেষ্টা কৰিব। আৰু এয়া আমাৰ ৰুটি ভজা প্ৰায় হৈ গৈছে, আমাৰ আলু চব্জিও ৰেডি হৈ গৈছে। যিমানখিনি পাৰে সিমানখিনি ডাঠকৈ জোলটো ৰাখিব চেষ্টা কৰিব। আৰু এতিয়া আমি এইখিনি পৰিৱেশন কৰিবৰ কাৰণে একদম সাজু। আপুনি ইচ্ছা কৰিলে ইয়াত অকণমান গৰম মছলা আৰু ধনিয়া মিক্স কৰি দিব পাৰে। আৰু এয়া ইমানখিনি ডাঠকৈ মই ৰাখিছোঁ, আৰু এতিয়া মই আপোনাক পৰিৱেশন কৰি দেখাই দিছোঁ। এয়া হৈছে আমাৰ মেথি পুৰি, আৰু লগত মই এতিয়া পৰিৱেশন কৰিম আলু চব্জি। এয়া আমাৰ আলু চব্জি, দেখিছে, দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু আলু চব্জিখিনি? এয়া আমাৰ আলু চব্জি ৰেডি। আৰু এইখিনি মই কালি বনাই থোৱা জলকীয়া চাটনি। জলকীয়া চাটনিটো আপুনি এনেধৰণেও ৰাখিব পাৰে, ৰ'দত দি মাজে মাজে, আৰু নহ'লে ফ্ৰিজতো ৰাখিব পাৰে। এনেকৈ এমাহমান আপুনি ধুনীয়াকৈ খাব পাৰিব। আৰু এয়া দেখিছে আমাৰ একদম পুৰি, আলু ভাজি আৰু আমাৰ জলকীয়া চাটনি, দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু? এয়া দেখিছে ৰুটিখন মই ভাঙি আপোনাক দেখাই দিছোঁ, কি ধুনীয়া কোমল হৈ আছে ভিতৰটো, বাহিৰটো অকণমান ক্ৰিস্পি মুচমুচীয়া হৈছে। আৰু এয়া আমাৰ আলু ভাজি, মইতো দেখি ৰৈয়ে থাকিব পৰা নাই, আগতে একামোৰ খালোৱেই। আৰু এয়া জলকীয়া চাটনি, কিমান যে ভাল লাগিছে। এই টেঙা জ্বলা জলকীয়া চাটনিটো খুব ভাল লাগে খাবলৈ। এনেধৰণে কেতিয়াবা আপোনালোকেও বনাই খাই চাবচোন, আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। আৰু আজি ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, ইয়াক শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাইডত থকা বেল আইকনটোও দবাই দিব। তেতিয়াহ'লে পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। জয় আই অসম।